1972 চনৰ 17 নৱেম্বৰত মেঘালয়ৰ এখন অসমীয়া ব্ৰাহ্মণ পৰিয়ালত জন্ম হ'ল এটি শিশু। তেওঁৰ মাতৃয়ে এজন ঘৰখন সুৰেৰে ভৰাই তুলিছিল। লাহে লাহে তেওঁ অসমীয়াৰ মনত অতি জনপ্ৰিয় হৈ পৰিলে। লগতে তেওঁ বিহুৰ নামবোৰেও চাঞ্চলক সৃষ্টি কৰিছে। তোমাকে বিনা পথে খুঁজিনা অন্তরে কান্দিছে জানালে মোর বিনা তোমার বাহিরে দেহ তোমার ধুনিয়া তাকে দেখি 2023 চনৰ 4 ফেব্ৰুৱাৰী জুবিন আৰু বৰমাৰ বিবাহত আবদ্ধ হয়। ইলি আৰু মহিনা মোহনৰ পুত্ৰ, তেতিয়া যেন অসমৰ পুত্ৰ।